চেনেললৈ আপোনালোকক সকলোকে সম্ভাষণ জনাইছোঁ। এতিয়া দুপৰীয়া হৈছে 12টা বাজি গৈছে। আহকচোন মোৰ সৰু ফুলনিখন আপোনালোকক দেখুৱাওঁ। 9 o'clock বুলি কয়, আপোনালোকে জানেই চাকৈ। মোৰ নীলকণ্ঠ হয়, যেতিয়া ফুলে গোটেই ভৰ্তি হৈ পেলাই ফুলে ইমান ভাল লাগে। গছজোপা ধুনীয়াকৈ উঠিছে, এইবাৰ চাকৈ ভালকৈ ফুলিব। ইনডোৰ প্লেণ্ট হয়, ভিতৰত ৰাখিব পাৰি। এজেলিয়া হয়, ফুলা নাই, ফুলিবহে। বগা জবা ভৰ্তি হৈ ফুলে, কেতিয়াবা এইটো পিংক কালাৰো হৈ যায়। মোৰ এল'ভেৰা হয়, বৰ ধুনীয়াকৈ এতিয়া হৈছে। বেছি পানীৰ প্ৰয়োজন নাই ইয়াত, অলপ অলপ পানী পালেই ধুনীয়াকৈ হেৰি হৈ যায়। কেইবাটাও আছে এনেকুৱা টাব। এইজোপা সৰু সৰু গোলাপ পিংক কালাৰকৈ ফুলে, ভৰ্তি হৈ পেলাই ফুলে গছজোপা। পানী পাই মৰি গৈছিলে, আকৌ নতুনকৈ ধুনীয়াকৈ হৈছে। এতিয়া মই ওপৰলৈ উঠাই আনিলোঁ আৰু সৰু সৰু টাবত মই অকণমান লগাইছোঁ। এইবোৰ ভিতৰত সজাব পাৰি। মোৰ বৰ ভাল লাগে ফুল। এতিয়া আৰু কিছুমান আনিবলৈ আছে, কিন্তু এইবোৰ লকডাউন চলি আছে কাৰণে অনা হোৱা নাই। মানি প্লেণ্ট, ইনডোৰ প্লেণ্ট আপোনালোকে জানেই চাগৈ। এজোপাত মই ইয়াত বান্ধি দিবলৈ আছে, নাৰিকল ৰছী দি বান্ধি দিলে দেখিবলৈ বেছি ধুনীয়া হয়। এনেকৈ কেইবাজোপাও আছে মোৰ। আৰু এজোপা গ্ৰীণ কালাৰ, ভাল লাগে। পাতবিলাক বেলেগ বেলেগ কালাৰৰ হ'লে ভাল লাগে। এইজোপা 3টা কালাৰ ওলায়। এই গছজোপা গল্ডেন, গ্ৰীণ আৰু ৰেড কালাৰ। বাকী প্লেণ্ট বুলি কয়। মই ভিতৰতে সজাওঁ। এতিয়া অকণমান পোহৰ পাবলৈ বাহিৰত উলিয়াই দিয়া হৈছে। মৰা পাতবিলাক গুচাই দিব লাগে। কম পানীত ৰাখিলেই হৈ যায় এজোপাক মাটি কপৌ বুলি কয়। মোৰ অকণমান বেয়া হৈছে, পাতবিলাক মৰি গৈছে। এইবোৰ এতিয়া কাটি দিব লাগে। মৰা পাতবিলাক কাটি দিলে গছজোপা আৰু বেছি ধুনীয়া হৈ উঠে। এয়া মই কাটি দিছোঁ পাতবিলাক। মৰা পাতবিলাক সদায় কাটি দিলে দেখিবলৈ ধুনীয়া হয়। ইনডোৰ প্লেণ্টে হয়। এনেকৈ মাজতে বগা হৈ পেলাই পাতটো লাহে লাহে সেউজীয়া হৈ যায়। এতিয়া মোৰ সেউজীয়া হৈ গ'ল। প্ৰথমতে বগা আছিলে, এতিয়া সেউজীয়া কালাৰ হৈ গ'ল। এইজোপা মই কেনেকৈ লগাইছোঁ, ইনডোৰত সজাব পাৰি। এতিয়া মই পিছে বাহিৰতে ৰাখিছোঁ। ফুল দেখিলে মই ৰ'ব নোৱাৰোঁ। য'তেই যাওঁ, নাৰ্চাৰী যদি দেখোঁ, বহুত ফুল মানে কিনি অনা হয়। আনি আকৌ সেইখিনি যতন কৰি ৰখোৱা মেলা। কিন্তু এতিয়া বহুত কিছুমান ফুল পানী পাই ৰ'দ পাই মৰি গৈছে, ৰ'দ বৰষুণ হৈ থকা দেখি। আকৌ এতিয়া আনিবলগীয়া হৈ আছে। অকণমান ওলাই আহিলোঁ। বহুত দিন ভিতৰত সোমাই বিৰাট আমনি লাগিছে। ওলাই আহি অলপ পাচলিও কিনা হ'ল লগতে। ওলাইছে বহুত পাচলি ওলাইছে, সতেজ সতেজ পাচলি। লগতে ফুৰাও হ'ল অলপ। Get up, time is barely on our side. I don't wanna waste what's left. অকণমান চাইকেল চলালোঁ, অকণমান এক্সাৰচাইজ কৰা হ'ল। ছোৱালীহঁতে চলাই আছে, লগতে মই এনেই চলালোঁ আৰু। মই আজি আপোনালোকক মই কেনেকৈনো ভেজ ৰোল বনাওঁ তাকে দেখুৱাব ওলাইছোঁ। প্ৰথমতে মই অলপ আটা মাৰি ল'লোঁ আৰু সৰু সৰুকৈ মই বন্ধাকবি মিহি মিহিকৈ কাটি ল'লোঁ আৰু অলপ পিঁয়াজ মিহিকৈ কাটি ল'লোঁ। এইখিনি মই অকণমান ভাজি ল'ম, বেছিকৈ নাভাজোঁ, অলপ ভাজি ল'ম। আৰু এতিয়া মই লাডু কৰোঁ। I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways. And on we'll go. Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah.
time is barely. কেনেকুৱা লাগিছে বাৰু আপোনালোকৰ বাৰু এই COVID-19 সময়ত কেনেকুৱা লাগিছে মোৰ কিন্তু বিৰাটে আমনি লাগিছে কি কৰোঁ কি নকৰোঁ লাগে কেতিয়াবা বিশেষকৈ ঘৰত বেমাৰী মানুহ যদি থাকে অসুস্থ লোকসকল বয়সস্থ লোকসকলৰ বেমাৰ আজাৰ হ'লে এতিয়া ডাক্তৰ পাবলৈ বিৰাট অসুবিধা হৈছে আৰু যদি দেখুৱাবলৈ লৈ যোৱাও হয় আকৌ বেমাৰ লাগি আহে বুলিও ভয় সেইকাৰণে ভিতৰতে খুব সাৱধানে থাকিবলগীয়া হৈছে ঘৰুৱা বস্তুৰে আমি ঘৰুৱা দিহা পৰামৰ্শে আমি নিজৰ স্বাস্থ্য ভালদৰে ৰাখিবলৈ আমি চেষ্টা কৰিছোঁ বিশেষকৈ মানে সৰু ল'ৰা ছোৱালীবিলাকলৈও চিন্তা লাগে তাহাঁতৰ বেমাৰ আজাৰ হ'লে এতিয়া ডক্তৰক দেখুৱাবলৈ যাবলৈ ভয় বয়সস্থ লোকসকলৰ বেমাৰ হ'লে ডক্তৰক দেখুৱাবলৈ ভয় লাগে কাৰণ আকৌ বেলেগ বেমাৰ লাগি আহে বুলি কয় বিৰাট টেনশ্যনত পাৰ কৰিবলগীয়া হৈছে সময়বিলাক আপোনালোকৰ বাৰু কেনেকুৱা গৈছে এই সময়খিনি জনাবচোন Going around these walls.